হেল্ল' এভৰিৱান, জান্নাত ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰ চেনেলটো ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট কৰি জনাব। আমি এটা এনেকুৱা ৰেচিপি বনাব যে খুব টেষ্টি হ'ব, কিন্তু এটা মছলা নাই, কম হ'ব আৰু সেইটো কাৰণে আৰু দোকানতে নাপালোঁ, কি কৰিব, আগতেও আনি থোৱা নাছিলে। বলক একবাৰ আজি আমি বনাবলৈ ওলাইছোঁ আমৰ টেষ্টি ৰেচিপি, মানে আমৰ আচাৰ। আৰু আমৰ আচাৰ বনাম, দেখুৱাম বাৰু, ব'লা লেটছ গো। এইখিনি আম মই দিনতে কাটিছিলোঁ। কিমান দেখিছেনে, বহুতখিনি ওপৰত আছে বাল্টিংটো। এয়া ধুনীয়াকৈ নিমখ দি থৈছোঁ। পকাইছোঁ মানে এনেকৈ কাটিছোঁ, প্ৰায় শ্লাইডকৈয়ে কাটিছোঁ, কোনোবা পিছত বাকলি গুচাই দিছোঁ। আৰু এনেকৈ আমি এই ৰাতিটো ৰাখি কেনে কালিৰ দিনত ৰ'দত দিম। আমি ৰ'দত দি কিনে ভালকৈ শুকুৱাই ল'ম। আৰু বহুত শুকাবলৈ নিদিওঁ, জাষ্ট অকণমান আৰু শ্লাইড। তথাপি 3টা ৰ'দ লাগিছে মোৰ, ৰ'দো বহুত টান আছিলে। এইজনী আমাৰ ভাগিন নহয় দেই, ভতিজীজনী আহিছে। তাইক বোলে ষ্টাইল কৰি দিব লাগে, লিপষ্টিক কাজল লগাই দিব লাগে। মাকে কৈছে, অ' চন্দনা বেটা, মোক লিপষ্টিক কাজল লগাই দিব দিছে, দৌৰি আহিছে মোৰ ওচৰত, এতিয়া লগাই দিওঁ। লিপষ্টিক ল'লে, কাজল ল'লে, কি ধুনীয়া লাগিছে ন। আৰু বহা সেই দুজনী আমি। হাই, তোমাৰ নাম কি? তুমি কোন ক্লাছত? ৱাও। হে গাইছ, আমাৰ আমখিনি 3 দিন শুকালে, এতিয়া ধুনীয়া, মানে কেনেকুৱা হৈছে দেখুৱাম বোলো। এয়া মই ইয়াতে ভৰাইছোঁ, ইয়াতে দিছোঁ অকণমান ৰেড চিলি খাৱনি দিছিলোঁ, আৰু সেইখিনি মছলা এড কৰিম, ব'লক দেখুৱাই আছোঁ। ইয়াতে মই বগৰীৰ লগতে মিক্স কৰিছোঁ, কাৰণ দুটা ইনগ্ৰিডিয়েণ্টছ থাকিলেতো খুব ভাল লাগে আচাৰটো খাই। এয়া হৈছে তাত এড কৰিবলগীয়া মছলাখিনি, চফ 2 টিস্পুন লৈছোঁ, এইটো হৈছে জিৰা 2 টিস্পুন, তাৰপিছত এই মেথি গুটি 1 টিস্পুন লৈছোঁ। এইখিনি আমি ভালকৈ মিহলি হ'ব নিদিওঁ, অকণমান মিহলি হওঁতে আমি আচাৰত এড কৰিম। ৰেড চিলি পাউডাৰ 2 টিস্পুনে দিয়া হ'ব। এইখিনি মছলা আমি আধা খুন্দাকৈ এড কৰিম। মছলাখিনি আমাৰ এড কৰা হৈ গৈছে, মানে আমাৰ দাঁত লগালে আকৌ শেষ হৈ যাব না, আকৌ তুমি উঠাত লগাব লাগিব ন। নমছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ মোৰ চেনেলটো নতুনকৈ খুলিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। চ' গাইজ, বাই বাই। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব।